মেছেজ কোনে দিলে? हेलो হয় হয় ঠিক আছে মই যিমান পাৰোঁ সোনকালে জইন কৰিম হয় ঠিক আছে আবুলকা তই গাটো ভাল পাইছনে? অকণমান ভাল পাইছোঁ ৰ তই এতিয়া কামলৈ যাব নালাগে বুজিছ একেবাৰে সুস্থ হৈ ল তাৰপিছত যাবি কামলৈ নগ'লে কেনেকৈ হ'ব মই ভাবিছোঁ কাইলৈ জইনেই কৰোঁ নেকি আৰু তই মোৰ কথা ইমান চিন্তা কৰনে সেই কেলৈ নকৰিম তইতো একমাত্ৰ মোৰ মৰমৰ দাদা হয় এই শুনচোন মই অকণমান বিলৰ পাৰৰ পৰা আহোঁ তই ভয় কৰিব নালাগে মই সোনকালে আহিম অঁ হ'ব যা বা এই আকৌ ঘপকৈ কলৈ গ'ল জানো পাই কি হ'ল আজিকালি মোক লগ নধৰাকৈ থাকিবই নোৱাৰা হ'লা নেকি ইছ কি যে কোৱা তুমি এটা কথা কি জানানে নাই আমাৰ দুয়োটাৰে কিন্তু বহুত মিল আছে তোমাৰো বুধবাৰে জন্ম মোৰো বুধবাৰে জন্ম তুমিও টিচাৰ ময়ো টিচাৰ কিন্তু পাৰ্থক্যতা আছে পাৰ্থক্য কি পাৰ্থক্য তোমাৰ চাকৰিটো হৈছে পাৰ্মানেণ্ট আৰু মোৰ চাকৰিটো হৈছে সেইবোৰ বাদ দিয়াচোন মুঠতে এতিয়াৰ পৰা আমি আমাৰ জীৱনটো কেনেকৈ গঢ় দিব পাৰোঁ সেইটো ভাবিব লাগিব আৰে সি কথাটো মানি ল'ব জানো মানিবই লাগিব চাকৰি কৰে নহয় নহ'লে কিবা এটা কৰিলো হয় চাকৰি কৰিলে কি হ'ল পিছে আৰে মইতো এটা গাড়ী মেকানিক হয় ন তেতিয়াহ'লেতো মই বহুত সুখী মুঠতে তাক মোক লাগে মইতো খেলখন গাড়ীক লৈহে খেলিম মই কৈছো নাই মোক কিবাকে হ'লেও তাক লাগে আমি বাৰু শুদ্ধ পথত গৈ আছোনে ভুল শুদ্ধ বুলিবলৈ কি আছে কোৱা তুমিও মানুহ ময়ো মানুহ তাত আৰু একো কথা নাই মুছলমান ল'ৰা এটা হৈও আমাক সকলোকে কাটিলে একেতে যে ওলাব নহয় হয় তুমি ঠিকেই কৈছা ভগৱানটো আমাৰ সেই একেজনেই ইয়াত হিন্দু মুছলমান বুলি কোনো কথা নাই অঁ আৰু মন্দিৰ মছজিদ বুলিতো কোনো কথা নাই মন্দিৰ মছজিদ সদায় আমাৰ মনত থাকে তুমি সময়ৰ লগত খোজ মিলাই ভাল পোৱা নহয় আমি সদায় সময়ৰ লগতে খোজ মিলাই যাম ব'লা এতিয়া আমি গৈ থাকোঁ ঠিক আছে ব'লা বা তই কি চিন্তা কৰি আছ চিন্তা মানে ভণ্টিৰ কথাবোৰচোন বৰ বেয়াকৈ শুনিছোঁ কথা কি কথা তাই হেনো সন্ধিয়াবোৰত আবুল ছাৰক সদায় লগ কৰিবলৈ যায় বহুতে হেনো বৰ বেয়াকৈ দেখিছে কি অঁ
ইমান দেৰি হ'ল যে? হা ক্লাছ শেষ কৰি ছেমিনাৰ এখন আছিল তাৰ পৰা আহিলোঁ তেতিয়াহ'লে তুমি আজি কথাটো ক'বা। কি কথা? আৰে যিটো কথা তুমি ইমান দিনে কম বুলি কৈ আহিছা সেইটো কথা। চোৱা, মই একমাত্ৰ ৰেণীক ভাল পাওঁ। ৰেণীৰ বাহিৰে মই কাৰো লগত সম্পৰ্ক কৰিব নোৱাৰোঁ। ৰিণী আৰে তাইতো এজনী হিন্দু ঘৰৰ ছোৱালী। তাতে কি হ'ল? মই যদি বিয়া পাতোঁ অকল ৰেণীকে পাতিম, তাৰ বাহিৰে কাকো নাপাতোঁ। ভণ্টি, অ ভণ্টি, কি হ'ল দাদা? মই ভাবিছোঁ এইবাৰ টাউনত অকণমান মাতি ল'ম আৰু ভাবিছোঁ তোলৈ এজনী বৌ আনিম। দোৱা কৰ অঁ তোক মৰম কৰা আৰু মোৰ মন পচন্দৰ মানুহ এগৰাকীক যাতে এইখন ঘৰলৈ বোৱাৰী কৰি আনিব পাৰোঁ। ঐ আহিলি আবুল ছাৰ আৰু তোৰ সম্পৰ্কটো জানো সমাজে মানি ল'ব? সমাজে মানি নলয়, কিন্তু কি কৰিম ক? আমি অন্য এক বান্ধোনেৰে বান্ধ খাই গ'লো। সেইটো বাৰু হয়, কিন্তু সমাজে জানো? বাদ দে সমাজৰ কথা। সৰুৰ পৰা দেখোন সময়ৰ লগত খোজ মিলাই এনেকৈ চলি আহিছোঁ আৰু এনেকৈ চলি যাম। ঘৰত কোনোবা আছেনে বাইদেউ? হয় আছোঁ, কওকচোন। আপোনাৰ লগত মোৰ এটা কথা আছে। বাইদেউ, আপোনাৰ আবুল ছাৰৰ লগত কি সম্পৰ্ক? সম্পৰ্ক তেনেকুৱাতো কোনো সম্পৰ্ক নাই। সম্পৰ্ক এটা আছে, তেওঁ আৰু মই বহুত ভাল বন্ধু। কোৱাচোন। মই শুনামতে আপোনালোকৰ প্ৰেমৰ সম্পৰ্ক আছে। প্ৰেমৰ সম্পৰ্ক? প্ৰেমৰ সম্পৰ্কটো নাই। কোনে কৈছে তোমাক এইবিলাক? শুনক, আবুল ছাৰে হাফিজা নামৰ ছোৱালী এজনীক ভাল পায়। যদি আপুনি বিশ্বাস নকৰে আপোনাক প্ৰমাণো দিব পাৰোঁ। প্ৰমাণ? কি প্ৰমাণ? মানুহ স্বাৰ্থপৰ হ'ব লাগে, কিন্তু তোমাৰ সমান নহয়। পঢ়া শুনা দেখোন তুমি ঠিকেই কৰিলা, কিন্তু কিন্তু তোমাৰ একোৱেই জ্ঞান নহ'ল। তুমি এনেদৰে মোক ভুৱা প্ৰতিশ্ৰুতি দিবা বুলি কেতিয়াও ভবা নাছিলোঁ। জাতি ধৰ্ম সকলো বাধা বাদ দি কেৱল তোমাৰ হ'ম বুলি ভাবিছিলোঁ মই, কিন্তু তুমি
কি কৰা যায়? কথাটো সঁচা নে মিছা? লোকৰ কথা শুনি মই আবুলক বহুত বেছি বেয়াকৈ ক'লোঁ নেকি বাৰু? যদি কথাটো সঁচাও হয়, সি কিন্তু মোৰ লগত বহুত বেছি বেয়া কৰিছে। আৰু যদি মিছাও হয়, মিছাতে মই বহুত বেছি লাজ পাব লাগিব। কি কৰোঁ বাৰু মই? একো বুজি পোৱা নাই। কি কৰা যায় বাৰু? অঁ শুনাচোন, আমাৰ বাৰ বাৰু কিবা খবৰ পোৱা নেকি? কালিৰ পৰা ফোনটো ৰিচিভ অঁ কৰা নাই। আমাৰ আবুলকেও ফোন কৰিছিলে, বায়ে এবাৰো ৰিচিভ কৰা নাই। কি বা হৈছে জানো পাই। আবুলকে আৰু বায়ে কিবা কাজিয়া লাগিলে নি? তুমি কিবা গম পোৱা নি? নাপাওঁ নহয়, ডাঙৰ বাক সুধিব লাগিব। কি হ'ল? এতিয়া কেনেকুৱা পাইছা? উৰা মাৰিল নে? আচৰিত ধৰণে তাই ঘৰৰ পৰা নাইকিয়া হ'ল। ইফালে গাড়ীখনো নিজে চলাই গৈছে। শুনিছোঁ ভনীয়েকে বোলে থানাত এজাহাৰ এখন দিছে। পলালে চাগে। বস্তু এটা চাবা নেকি? কি বস্তু? কি নাম আছিলে, কি নাম আছিলে? আবুল ছাৰ? হেল্ল', আবুল ছাৰ? তুমি ৰিণীৰ কিমান ভাল বান্ধৱী? ভাল মানে ভালেই। কিয় সুধিলে? এই নহয়, ৰিণী ঘৰত যে নাই, সেই কথাটো ঘৰৰ মানুহে গম পায় নে নাপায়? ঘৰৰ মানুহে বেলেগ কিবা কিবিহে কৈ আছেচোন। অ' হয় নেকি? আপুনি কিবা জানে নেকি? নাই নাই, তেনেকেতো মই একো গম নাপাওঁ। কিন্তু কিবা এটা ৰহস্য আছে। সেইদিনাটো তাই ময়ে একেলগে আছিলোঁ। তুমি বাৰু লাষ্ট তাইক কেতিয়া লগ পাইছিলা কোৱাচোন? আমি দুয়ো বজাৰো কৰিলোঁ। তাৰপিছতে মাজতে তাই গাড়ীখন ৰখাই মোক নমাই তাই ওলাই গ'ল। তাৰ পাছত দাদা, অ' দাদা, কি হ'ল তোৰ? কিয় মন মাৰি আছ? তোৰ গাটো আকৌ বেয়া হোৱা নাইতো? আৰে একো নকওঁ যে? হেল্ল', আবুল আহমেদ হয়নে বাৰু? হয়। আপুনি ৰিণী বৰুৱাৰ কিবা সম্পৰ্কীয় হয় নেকি? হয়। তেখেতৰ এটা এক্সিডেণ্ট হৈছে দাদা। আপুনি জৰুৰীভাৱে ষ্টেট ব্লাড বেংকলৈ আহিব পাৰিব নেকি? আপোনাৰ ফোন নম্বৰ আৰু ফটো তেখেতৰ পাৰ্চত পোৱা গৈছে। হয়, আপুনি জৰুৰীভাৱে ষ্টেট ব্লাড বেংকলৈ আহক। তেওঁক খুব দৰকাৰীভাৱে এতিয়া ব্লাডৰ প্ৰয়োজন হৈছে। যদি ব্লাড দিব পৰা যায় তেতিয়াহ'লে তেওঁ বাচিব পাৰে। কি? আৰু যদি তেওঁক দিব পৰা নাযায় তেওঁ কিন্তু লাইফটো বহুত ক্ৰিটিকেলত আছে। মই ডক্টৰ গোস্বামী গৈ আছোঁ। হয় হয়, আহক। ঠিক আছে, মই গৈ আছোঁ। দাদা, ক'ত যাৱ তই?